এভৰিৱান, কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ বাৰু। বহুত দিনে হ'ল আপোনালোকলৈ ব্লগসমূহ শ্বেয়াৰ কৰিব পৰা নাই। আৰু এই ভিডিঅ'টো একচুৱেলি বহুত দিনৰ আগৰে হয়। তেতিয়া মই স্কুললৈ ছামাৰ ভেকেশ্যনৰ টাইমত গৈছিলোঁ, মই পঢ়া স্কুলখনত। তাতে মানে একাংকিকা নাট কৰ্মশালা হৈ আছিলে, যি মানে এক্স ষ্টুডেণ্টসমূহে মানে অৰ্গেনাইজ কৰিছিলে। তাতে মই গৈ আছোঁ আৰু মোৰ বেলেগো কাম আছিলে ঘৰলৈ যোৱাৰ। তাকেই ভাবিলোঁ স্কুললৈ গৈ দিওঁ, যিহেতু ছাৰহঁতেও কল কৰি আছিলে আৰু মোৰ জুনিয়ৰ দুজনীমান ভণ্টি সিহঁতেও কল কৰি আছিলে বহুত দিনৰ পৰা। তো মই ভাবিলোঁ আজি গৈ দিওঁ আৰু আই হোপ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই ভাল পাব। আৰু ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই মোৰ মা দেউতা সকলোকে হেৰুৱাব লগা এই উগ্ৰপন্থীবোৰক চৰকাৰে নিষেধ কৰিব নোৱাৰে নেকি? ইহঁতৰ বাবে মই একেলগে মোৰ মা দেউতাক হেৰুৱাব লগা হ'ল। কেনেকুৱা কৰিছে? ভালে কৰি আছে। ভালে কৰি আছে। ভাল হ'ব বুলি আশা আছে না? ভাবিছোঁ অকলে শিকাই আছে। হিমাক সাজিছে পুৰা বেটটা লৈ। মোৰ নাম সমীৰ। আমাৰ ঘৰত মোৰ মা দেউতা আৰু মোৰ এটি কণমানি ভাইটি আছে। এদিন ৰাতি আমাৰ ঘৰত যায় মোৰ মা দেউতাক এখন দাৰে কাটি হত্যা কৰি যায়। আৰু ৰাতিৰ এন্ধাৰত মোৰ ভাইটি কলৈ গ'ল মই ধৰিবই নোৱাৰিলোঁ। তাৰ পৰা মই কোনোমতে পলাই আহিছিলোঁ। মোৰ নাম সমীৰ। আমাৰ ঘৰত মোৰ মা দেউতা আৰু মোৰ এটি কণমানি ভাইটি আছে। এদিন ৰাতি ঘৰখনত হুলস্থুল। কোনোবা এজন দুৰ্বৃত্তই আহি মোৰ মা দেউতাক এখন দাৰে কাটি হত্যা কৰিছে। আৰু এন্ধাৰত মোৰ ভাইটি কলৈ গ'ল মই ধৰিবই নোৱাৰিলোঁ। তাৰ পৰা মই কোনোমতে পলায়ন কৰি পলাই আহিলোঁ। আৰু তাৰ পিছত তেওঁ আমাক দিয়ে এবাটি লাল চাহ আৰু এখন দোকান। 2,000 years later. ৰঙা কাৰণে দূৰৰ পৰা চকুত পৰে। ৰাস্তা মোৰতো পিঙে সেইকাৰণে মই নলগাওঁ। ৰাস্তাই ঘাটে লিপষ্টিক লগাই আমাৰ ৰাস্তা ইমান ধুনীয়া। নাছিলোঁ
তাহলে মি ক'ত যাম আমি ক ক্ষেত্ৰী কি কাৰণে বজাৰত আমি গৈ আছোঁ ক্ষেত্ৰী মাৰ্কেট সাপ্তাহিক বজাৰত ন বতৰটো ইমান ধুনীয়া কৰিছে এই আমাৰ ৰাস্তাটোহে উপায় নাই আৰু বেয়া ঘৰত অহা 2 দিনে হ'ল মই আজিৰ পৰাহে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ একদম কণ্টিনিউ কৰিম আৰু আজিৰ পৰা এইটো আজি লৈ যাম ব'ল আমি খাম ক'ত যাবি ক'ত নহয় যাব ক'ত মন আছে চন্দ্ৰপুৰ কিয় ইমান ধুনীয়া চা আমি এতিয়া ক'ত যাম গাড়ীত উঠি অটোত উঠি যাম পিছফালে আছে ইয়াত ধাবা বিনামূলীয়া ধাবা ইয়াত থাকে আগতে নাছিলে নহয় এই গিৰিটো 1 কেজি 60 টকা The next day. আজি আমি গৈ আছোঁ মৰিগাঁৱলৈ মাহঁতৰ লগত মাৰ লগতে মামী আছে ভাইটি আৰু আমাৰ ওচৰৰে ভণ্টি এজনী যিহেতু বিদুৰভাই ফিল্মখন চলি আছে আৰু সেইখন বহুত হিট হৈছে মই বাৰু চালোঁ আগতে গুৱাহাটীত এতিয়া মাহঁতৰ তাত আহি ভাবিলোঁ মাহঁতকো দেখুৱাই আনো ভাল পাব যিহেতু কমেডি বেছ ফিল্ম হয় চাই ভাল পাব যিহেতু আমাৰ মাহঁতৰ তাৰ পৰা গুৱাহাটী যিমান ডিষ্টেঞ্চ মৰিগাঁও সেই একেই হৈ যায় তো ভাবিলোঁ মৰিগাঁৱতে যোৱা যাওক গুৱাহাটী আৰু ট্ৰাফিক জাম লগতে সেইকেইদিন বানপানীও খুব হৈ আছিলে গুৱাহাটীত আৰু মাহঁতেও বহুত দিন হ'ল মানে বহুত বছৰ একচুৱেলি হলত ফিল্ম চোৱা নাই তো সেইকাৰণে ভাবিলোঁ লৈ যাওঁ নগাঁৱত চাইছিলোঁ ককা দেউতা নাতি হাতী ককা দেউতা হাতী নাতি এয়া হেৰি কৰা ভিডিঅ' সেয়া আমি প্ৰথম ওলাইছে তেতিয়া স্কুলৰ পৰা লৈ গৈছে না বা স্কুলৰ পৰা ফিল্ম চাব লৈ যায় বেলেগচোন অসমীয়া চিনেমা বুলি নহয় কিবা হেৰি চালাওঁ কিবা মন্দিৰ চন্দিৰ চাই সময় হ'ল কেনেকৈ লাগি ধৰিছিলে স্কুলৰ চনত ফিল্ম চাব লৈ যায় ন পাৰে আৰু অসমীয়া চিনেমাৰ কাৰণে চাগে এলাও কৰে আৰু ককা দেউতা হাতী নাতি কিমান ব্ৰিজখন হ'ব চাগে বনাই বিল হ'লেও হয়
প্ৰথমবাৰ ন কি চাব আহিছে ক 이 우스타디 말미 덩고. 우이 더. তলত নাই আৰু নেকি সোণাকেইটাৰ কাৰণে থৈ দিয়ে কিজানি সেইকমে দিনটো চলি যায় কিন্তু ৰাতি আকৌ বনাইকে খায় বাকীটো কাপোৰ দোকান তেতিয়া হা কি কৰিবি তুনো বহুত নম্বৰ লগ পাই কেনেকুৱা লাগিছিলে কেমেৰাটোতে ধৰিছোঁ চাওঁতে মোৰ ঘৰলৈ যাবলৈ সময় হ'ল থাকিলোঁ বাৰু মাৰ ঘৰত কেইদিনমান মাৰো অলপ অসুখ হ'ল সেইকাৰণে থাকি দিলোঁ এইকণ সময় হয়তো প্ৰত্যেকগৰাকী ছোৱালীয়ে বুজি পায় বিয়াৰ পিছত যেতিয়া মাহঁতৰ ঘৰলৈ যাওঁ মানে বহুত দিন থকাৰ পিছত অলপ আহিবৰ সময়ত বহুত দুখ লাগে হয়নে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু যিসকলে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰো কৰিব আৰু নেক্সট ব্লগত আকৌ লগ পাই আছোঁ